তই কি হয় হা পাত্ৰ তই হিন্দু তই কি হয় হিন্দু খ্ৰীষ্টান নে হিন্দু তই হিন্দু আৰু তই লোহাৰ তই কি হয় হিন্দু আৰু তই কি হয় হিন্দু হয় তই কি হয় খ্ৰীষ্টান ললি নাই নাই ল তই তই হিন্দু তই 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 কি হয় মুছলিম তই হা মুছলিম আৰু তই এইটো মুছলিম খ্ৰীষ্টান নাই ইয়াত চব হিন্দু 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 মুছলিম একেলগত আছে হয় নাই ইয়াত হে হে হয় নাই তই কি হয় অৰিজিনেল মানে মুছলিম হয় নাই এই সাধাৰণ মানুহৰ লগত এই চব নাই হিন্দু মুছলিম হে MLA মন্ত্ৰী হ'বলৈ চকী ল'বলৈ হাৰাম দাদাসকলে হিন্দু মুছলিম কৰি থাকে হয় নাই হে সেইকাৰণে তহঁতক সেইটো মোৰ ঘৰত মানে কাম কৰিছে দেই মোৰ ঘৰত কাম কৰিছে ইয়াত একেলগত ভাত খাইছে হিন্দুও খাইছে মুছলিমেও খাইছে হে হিন্দু মুছলিম চবেই খাইছে খ্ৰীষ্টানো আছে ক'ৰবাত হে এইটো খ্ৰীষ্টান তো গতিকে আমাৰ লগত কোনে কি বকি থাকে বকি থাক আমাৰ মতলব নাই হে কাম কৰিম খাম ওচৰত হিন্দু থাকিলেও মুছলিম থাকিলেও ওচৰজন আমাৰ আপোন মানুহ হয় নাই হে সেইটোৱে কথা জয় জুবিন দা বুলি কয় দেচোন চবে হয় তোকে ক জয় জুবিন দা বুলি ক আকৌ বা ক অঁ